আপুনি কেতিয়াবা ভাবি চাইছেনে যদি আপুনি ৰাতিপুৱা চকুকেইটা মেলাৰ লগে লগে বৰফ দেখা পায় আৰু দেখা পায় ধুনীয়া এটা প্ৰাকৃতিক সূৰ্যোদয় আৰু সকলো পিনে পাহাৰ পাহাৰ পাহাৰ, সেয়াই হৈছে নাগালেণ্ড, য'ত আপুনি এই ইমেজিনেশ্যনটো বাস্তৱত পৰিণত কৰিব পাৰিব। বলক তেন্তে ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু এই জেগাটো ক'তনো আছে গোটেইখিনি ইনফৰমেশ্যন আপোনালোকে যদি যাব বিচাৰে শেষলৈ ভিডিঅ'টো চাব। এই ভিডিঅ'টোত সকলোখিনি ইনফৰমেশ্যন শেষলৈ দিয়া হ'ব। পিছে এইবাৰ মই অকলে নাযাওঁ, মোৰ লগত মোৰ টিম এটা যাব, মানে মোৰ লগৰবিলাক, আৰু আমি গুৱাহাটী টু ডিমাপুৰ ষ্টেচনলৈকে গৈ আছিলোঁ। চ' গাইজ আমি একদম ফাইনেলি ডিমাপুৰ আহি পাই গৈছোঁ। দিছ ইজ ডিমাপুৰ ষ্টেচন আৰু আমি উঠিছিলোঁ গুৱাহাটী ষ্টেচনৰ পৰা। তো এতিয়া আৰম্ভণিখিনি ইয়াতে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। যিহেতু টোটেল আমি আছিলোঁ 7জন, সেয়েহে আমি এখন টেক্সি বুক কৰি ল'লোঁ আৰু এই টেক্সি ড্ৰাইভাৰজনৰ নাম হৈছে মিলোকো আৰু তেওঁৱে আমাক নাগালেণ্ডৰ জুকো ভেলী নামৰ ঠাইখনলৈ লৈ যাব। আৰু এনেকে প্ৰায় 3 ঘণ্টামান আমি গাড়ীত বহি বহি গৈ গৈ পাই গ'লো জুকো ট্ৰেকিং পইণ্ট, আৰু তাৰ পৰা আমি আকৌ বেলেগ এখন গাড়ী লৈ প্ৰায় ওপৰলৈকে 8 কিলোমিটাৰ, আৰু সেই 8 কিলোমিটাৰৰ পিছত আকৌ ওপৰলৈকে একদম মেইন বেছ কেম্পলৈকে আমি যাব লাগিব 8 কিলোমিটাৰ, টোটেল 16 কিলোমিটাৰ আমি যাব লাগিব। তো আমাৰ লগত ইয়াৰে লোকেল দুজন দাদা আহিছে, এইফালে দুজন দাদা। দাদাৰ নামকেইটা কৈ দিব আপোনালোকৰ। আখো আৰু আপোনাৰ দাদা হিংগো। তো কেনেকুৱা লাগিছে গাড়ীত আহি? একদম ভাল, মোৰো ভাল লাগিছে গাইজ, মজা আছে না? আপোনালোকেতো সদায় আহি থাকে কিজানি, आप लोग तो रोज आते हैं ना? कैसा लगता है आप लोग, मतलब ফাইনেলি আমি আমাৰ ট্ৰেকিং পইণ্ট পাই গ'লোঁ আৰু ট্ৰেকিং কৰাৰ আগতে আমি গাইড আৰু এণ্ট্ৰি কৰাব লাগে, দুটাও কাম কৰি আমি এতিয়া ভিউ পইণ্টলৈকে গৈ আছোঁ। ইয়াতে প্ৰত্যেকটো খোজতে আপুনি ভাৰতৰ বেলেগ বেলেগ ঠাইৰ মানুহ দেখা পাব। कैसा लगा आपको? आप कहाँ से है? महाराष्ट्र। ये भैया महाराष्ट्र से आए हैं और अभी हम असम से। ये हमारा गाइड है, भैया ने बोला है बहुत अच्छा लगा है। तो स्टे करे वहाँ पे। हाँ, सनसेट और सनराइज मोस्ट ब्यूटीफुल, मोस्ट ब्यूटीफुल। सो गाइस এতিয়া আমি গৈ আছোঁ ওপৰলৈকে। অক্সিজেন লেভেল পুৰা কমি গৈছে। এইফালে চাওক কি খায়। তলৰ পৰা প্ৰায় 6 কিলোমিটাৰমান খোজকাঢ়ি আমি আহি পাই গ'লোঁ ৰেষ্ট পইণ্ট। এতিয়া আমি ৰেষ্ট কৰিম। আৰু এইকেইটা আমাৰ মেম্বাৰ্ছ, এয়া আমাৰ গাইড। কেনেকুৱা লাগিছে? ইয়াতে অলপ ৰেষ্ট কৰি আমি এতিয়া গৈ আছোঁ মেইন বেছ কেম্পলৈকে। সেয়া হৈছে ৱে টু জুকো। ফাইনেলি প্ৰায় 8 কিলোমিটাৰমান খোজকাঢ়ি পাই গ'লোঁ আমি বেছ কেম্প, আৰু ইয়াতে ৰেষ্ট কৰি, বা আপোনালোকে যদি থাকিব বিচাৰে, আমি যিহেতু থাকিছিলোঁ তো সেয়েহে আমি টেণ্ট লৈ লৈছিলোঁ দুটা, এটা ছোৱালী এটা ল'ৰাৰ, আৰু ইয়াতে ৰেষ্ট কৰি বস্তুবিলাক থৈ আমি এতিয়া যাম লাষ্ট পইণ্টলৈকে।
finally Dzukou Valley real point. This is course. ये सब है अंकल लोग. अंकल मतलब मेरे से बड़ा लोग. हाँ अंकल ही है. बेटा जो आपसे छोटा है. हाँ मेरा बेटा आपसे छोटा है. हाँ. और ये हमारा ममताज मतलब मेरा टीम का. बाकी सब नहीं आया. ये लोगों के साथ मैंने आ गया. बहुत अच्छा लगा आप सबसे मिलके. लास्ट ट्रेकिং पॉइंटলৈকে আহি বহুতে বেছি ভাল লাগিল আৰু এতিয়া আমি উভতি যাম আৰু আজি যেহেতু থাকিম তো ৰাতিপুৱাৰ পৰিৱেশটো চাবচোন ইমানে যে ধুনীয়া আৰু লগতে কুঁৱলীবিলাকৰ জাগাত বৰফ হৈ গৈছে থাকচোন. তো বহুত ভাল লাগিল জুকো ভেলি আহি আৰু এতিয়া আমি যাবলৈ ওলাইছো একদম ঘৰলৈকে. তো এইফালে আমাৰ টিম কেনেকুৱা লাগিল চবৰে? বৰফ পৰে ন? মৰ্নিং টাইমত কোৱাটা ভিউ চাইছো ন যত পাহৰিব নোৱাৰো মানে. বাই বাই বাই. আমি এতিয়া ওলাও আৰু দেই. বাই বাই. সঁচাকৈ বহুতেই বেছি ভাল লাগিল এই ট্ৰেকিংটো. বেলেগ বেলেগ সময়ত বেলেগ বেলেগ মানুহক লগ পোৱা, বেলেগ বেলেগ ঠাইৰ মানুহৰ লগত কথা পতা, লগতে নাগালেণ্ডৰ বেলেগ বেলেগ ঠাইৰ মানুহৰ লগত কথা পতা আৰু বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ভিউ দেখা পোৱা. আমাৰ যিটো এক্সপিৰিয়েঞ্চ আছিল টেণ্টত নথকা কেতিয়াও টেণ্টত থাকি পালোঁ আৰু ৰাতিপুৱা বৰফ লাৰি চোৱা লগতে পাহাৰ বগোৱা আমাৰ এই এক্সপিৰিয়েঞ্চটো নাছিলে. তো আমাৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল পাহাৰ বগোৱা. বহুতেই বেছি ভাল লাগিল.